একচেন কেমেৰাটো বন্ধ কৰি লওঁ তোমাৰ গাঁৱে কৈ মাত কাক মাত ভয় কৰি থকা নাই নহয় কাউলেও এইকণলৈ আহা আছে ইয়ে দয়া নে কি নহয় তই ভাই চা প্ৰথমতে ব্লগ কৰিম বুলি মোক মাতি আনিছ তই এইবোৰ কি মানে ৰ লোকেল বুলি কথা নাই মই ভয় চয় নকৰোঁ হেল্ল' এভৰিৱান কি খবৰ সকলোৰে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ পিছত আমি যাওঁ এতিয়া দয়াহঁতৰ ঘৰৰ পৰাই আহোঁগৈ দয়ালৈ ফোন কৰিছিলোঁ আছে বোলে সি ঘৰতে তাৰপাছত বালিকা মহাবিদ্যালয় আহি পালোঁ দেৰগাঁও হায়াৰ ছেকেণ্ডেৰী এইখন মই আগতে পঢ়ি যোৱা পালোহি কংগ্ৰেছ ভৱন পাৰ পেলাই এইটো ৰাস্তাত যাব লাগিব এতিয়া দয়াহঁতৰ ঘৰলৈ চ' মই আহি নয়ন ভাইৰ ঘৰ পাই গ'লোহি নয়ন ভাই বিগ ফেন চ' মই আহি ফাইনেলি নয়ন ভাই ঘৰ পাই গ'লোহি আৰু বহুত এক্সাইটেড আছিলোঁ লগ পাবলৈ চ' ফাইনেলি থেংক ইউ ভাই বিগ ফেন ভাই এক চেল্ফি ভাই নাই চোৱা তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান যাৰ তাৰ লগত নলওঁ মানে থাকিলে নলওঁ যদি 1K তলত আছে তেতিয়াহে গজব বেজতি আহি পালো কি কয় নামটো কি আছিল কি তোমাৰ মোৰ নামটো সন্তোষ বৰঠাকুৰ তোমাৰ নাম সন্তোষ তাকে ৰাস্তা দি আহি আছিলো এতিয়া সোমালো চিনি নাপাওঁ পালো আৰু এইখনতে ক'লে চুপ কৰা একো নাই এইটো মিউট কৰি দিবা মিউট ব্ৰ মই লৈ আছো প্ৰেংক কৰা হয় নাই না প্ৰেংক নহয় তুমি এটা কথাটো শুনা মোৰ গোটেই গানটো শুনিলো এবাৰ তই গোৱা গানটো বহুত ধুনীয়া মানে মই নিজে তোৰ ৰিচায়ে তাত এক্টিং কৰিব মই ৰিচাৰ পানী যোগান ধৰিমগে মানে মই শুনি কি কৰিম মই যদি পানীয়ে যোগান ধৰিব লাগে পানী যোগান বুলি নহয় তুমি মই তোমাক হেৰি ৰাখিম বুলি ভাবিছো তুমি মই এক্টিং নাজানো ভাই তুমি শিকাই দিম লাইট কেইটা ধৰি কৰি লাইট কেইটা লৈ লৈ এই কামটো তোমাক দি দিম কেনেকুৱা হ'ব আমি আমাৰ ৰিচাৰ্জ প্ৰেংকৰ এটা লিমিট থাকে আৰু নমস্কাৰ চেক নহয় হাক হেৰি কি কয় তোমাৰ বাবে মই বস্তু এটা লৈ আহিছো লোৱাচোন ধৰা মোবাইলটো ধৰা মোক নগাঁৱত ঢিঙ দিছে সি মোৰ কাৰণে লৈ আহিছো থেংক ইউ নেকি মেইন চাহ তাহ খাই ওলাই আহিলোঁ তাৰপিছত ই পেকেট খাই বোলে পেকেটটো খাই নদী কাণলৈ ওলাই যাওঁ ন ব'লক চ' গাইজ ফাইনেলি আমাৰ কুমাৰ গাঁৱৰ মানে আমাৰ ঘৰৰ বেক চাইডে এখন নদী আছে চ' এই নদীখনৰ নাম গেলাবিল নদী আৰু ইয়ালে মানে তহঁতৰ এইকণতে নাই আমাৰ ফালে আছে এইটো বাদ দে এইকণলেতো কিনিয়ে মাতি অনা নাই আৰু লগৰ দুটা আহি আছে কেলে কথা পাতিব নে আপোনালোকে হয়তো জানে ইয়াৰ চেনেলত মোৰ ৰ'ষ্ট এটা আছে কিবা মোক ৰ'ষ্ট কৰিছিলে আগতে এইটো লগৰকেইটা আহি আছে এইকেইটা নি কি মানে আকৌ একচেন কেমেৰাটো বন্ধ কৰি লওঁ ক'ত আছে এই মই কমাৰ গাঁও নে কুমাৰ গাঁও কয় কুমাৰ গাঁৱে কয় তই মাত কাক মাত ভয় কৰি থকা নাই নহয় কাউলেও আহা আছে ইয়ে দয়া নে কি এইটো ৰৈ আছে অকলে আছে কোনো নাই মই এইফালে লৈ আহিলোঁ নহয় তই ভাই চা প্ৰথমতে ব্লগ কৰিম বুলি মোক মাতি আনিছ তই এইবোৰ কি মানে নহয় ৰ তই মাত মই কথা পাতিম দে লোকেল লোকেল বুলি কথা নাই মই ভয় চয় নকৰোঁ আহা জলদি
নহ'লে আকৌ মোৰ মানুহবিলাকে তোমাক গালি পাৰিবহি নয়ন তই দয়া কেনেকৈ কৰিছ এই একো নাই ই অকল ছাছপেঞ্চ দিছিলে ছাছপেঞ্চ দিছিলে নাই সেইটো ৰোষ্ট এইবোৰ একো নাই আমাৰ চবেই এইটো বুজি পায় আৰু এইকেইটা এইটো ঘৰৰ ওচৰ ল'ৰা লগৰে হয় মোৰ কলেজতে পঢ়ে ইয়াকে বজাই দিছোঁ ক'ত যাওঁ ঘৰ অঁ ভিউটো দেখুৱাই দিয়া অকণমান ধুনীয়াকৈ চিনেমেটিক দেখাম এতিয়া অ'কে তই কোন হয় আৰু এইটো মোৰ ৰাস্তাই তই কেলৈ আহিছ ক কেলৈ আহিছ ক ইয়ালৈকে ওলাই আহিছোঁ এই ব্লগ চুনি আছে কিবা এটা কৈ দে একো নকওঁ নামটো কৈ দে তোৰ নামটো কৈ দে নামটো কৈ দে ৰঙিলি নে কি পঙিলি পঙিলি নাছিলে তোৰ নামটো নে ৰঙিলি ভাই হয় ভাই এটা কৈ দে নামটো কৈ দে তোৰ নামটো নাজানো অৰিজিনেল নামটো ক কেলা জোকোৱা নামটো নালাগে হেৰি দয়া তোমাৰ হেৰি মোৰ ছাবস্ক্ৰাইবাৰ কিছুমানে তোমাৰ কাৰণে কুৱেশ্যন কেইটামান থৈছিলে হেৰি এটা হৈছে তুমি ভিডিঅ'ত স্লেং ৱৰ্ডবোৰ কিয় ইমান বেছিকৈ ইউজ কৰা সেইটো এটা কৈ দিয়া তো চোৱা প্ৰথম কথা বেয়া কথা কোনেও নজনা নহয় চ' মই সেইটো মানে তোমালোকক মই বেয়া হেৰি কৰিবলৈ কথাটো কোৱা নাই চ' চোৱা স্লেং ৱৰ্ডটো মই ইউজ কৰোঁ মই কাকো যাক মই ৰ'জ কৰিছোঁ ধৰি লোৱা মই নয়নকে ৰ'জ কৰিছোঁ ইয়াক যেনিবা মই কিবা এটা বেয়া ৱৰ্ড ক'লোঁ যোনকেইটা মই কওঁ চ' সেইটো মই ইয়াক নকওঁ মই যলৈ তলৈ চাই চাবাচোন যাক ক'ব লগাকৈ কওঁ যাক ক'ব লগা হয় মানে তাক কয় এতিয়া JSB সি মোক পাৰ্চনেলি এটেক কৰিছে তাক সেইটো সি খাবলগীয়া আমাৰ আৰু সেইটো কাৰণে তাক দিছোঁ এতিয়া ইয়াকে ধৰিলে মই ৰ'জ কৰিলোঁ মোক সেইটো এনেকৈ কৈ মই ওপৰলৈ চাই মেলি কওঁ সেইটো মানে জাষ্ট মানে কুল লাগিবৰ কাৰণে কওঁ চ' সেইটো মই কাকো পাৰ্চনেলি মানে নকওঁ চ' সেইটো তোমালোকে ভুল নুবুজিবা যে মই কাৰোবাৰ ওপৰত ৰ'জ কৰিছোঁ তাৰ লগত মোৰ কিবা পাৰ্চনেলি কিবা বেয়া ভাৱ আছে বা তাক মই সেই বেয়া কথাটো কৈছোঁ সেইটো তেনেকুৱা কোনো কথাই নহয় বাৰু তাৰপিছত সেইটো তোমালোকৰ যাৰ আছিলে কুৱেশ্যনটো গম পাইছা মই মানে কাকো নকওঁ চ' যোনে সুধিছিলে কেইবাজনেও সুধি আছিলে বাৰু তাৰপিছত সেইটো হ'ব তাৰপিছত আকৌ এতিয়া বেলেগ এটা কুৱেশ্যন কয় তোমাৰ ইউটিউবৰ পৰা পে'মেণ্ট এইটো জানা চবৰে হেৰিটো থাকে কেলে জানো লোকৰ পইচা কিমান হৈছে খুব কি হহুৱাই থাকোঁ হাঁহি থাকিব চ' মই কৈ দিছোঁ মানে মই অকলে চলিবৰ কাৰণে হয় আৰু কিবা এটা পাওঁ সেইটো মানে ইউটিউবৰ পৰা ইৰে কিবা বস্তু এটা ল'ব পাৰে যেনিবা মোবাইল এটাকে ল'ব পাৰিলা কোনটো মোবাইল ল'ব পাৰিবা এবাৰ ইনকামত সেইটোকে কৈ দিয়া হয়তো গুগলত চাৰ্চ কৰি হ'লেও চাব আৰু চ' মই মানে তেনেকৈ কৰিছোঁ মানে এটা এণ্ড্ৰইড ফোন ল'ব পাৰোঁ এটা মাহত খালি মোৰ ওচৰত মা কচম কৈছোঁ 1 টকা নাথাকে লগৰ যোনকেইটা ন ঐ পাৰ্টি দে এটা ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল ন ঐ পাৰ্টি দে আহি পাইছেহি তেনেকৈ মই কৈছোঁ নহয় মোৰ ছেভিংছ একদমেই নাই মই চব উৰাই দিওঁ লগৰবিলাককে কওঁ এতিয়া ছাবস্ক্ৰাইবাৰ যদি লগ পাই যাওঁ কিবা এটা খোৱা সেইটো শুনিলা লোকৰ পইচাৰ হেৰি কৰি থাকিব নাপায় হেৰি আৰু এটা কুৱেশ্যন এতিয়া সুধিছিলে হেৰি মেছেজত সুধিছে হেৰি তুমি কলেজ এতিয়া কি কৰি আছা বা কি কলেজ এৰিলোঁ কলেজটো মই এৰিলোঁ মানে মোৰ সময় নিমিলাৰ কাৰণে এৰিলোঁ আৰু এতিয়া ঘৰতো প্ৰেছাৰ পৰি আছে যে পঢ়কে চ' মই ভাবিছোঁ এতিয়া ডিষ্টেঞ্চত পঢ়িম আৰু মই এইটো কোৱা নাই যে কলেজ এইবিলাকৰ কাৰণে কলেজ এৰিব লাগে চ' যোনবিলাকে যদি ইউটিউব কৰি আছে নয়নকে কৈছোঁ চ' এইবিলাক কলেজ এৰি নিদিবা আৰু মই এৰিলোঁ মানে কি এইটো মই ইমানখিনি আগবাঢ়ি গৈছোঁ নিচা তোমালোকে চ' এতিয়া মানে মই আকৌ মানে বেকলৈ গুচি আহিবলৈ মন যোৱা নাই যদি এইটোত যদি টাইম দিব নোৱাৰোঁ তেতিয়া মোৰ ইমানখিনি কষ্ট কৰা বা ইমানখিনি তোমালোকৰ মৰমবোৰে অথলে গুচি যাব সেইটো কাৰণে এছাইনমেণ্ট লিখা টাইমটো মই ঘৰত স্ক্ৰিপ্টে লিখোঁ তাৰপিছত হেৰি ডিষ্টেঞ্চত পঢ়িম বুলি ভাবিছোঁ কাৰণ চাৰ্টিফিকেটখন ইম্পৰ্টেণ্ট কেকেতে পঢ়িম বুলি ভাবিছোঁ আৰু চাৰ্টিফিকেট একেহে খালি চাওঁ পঢ়াৰ পৰা একদম মন চন আঁতৰ হৈ গ'ল কাৰণ এতিয়া ক'ভিডৰ কাৰণে 2 বছৰ কিতাপৰ ওচৰলৈ কিতাপৰ মুখেই দেখা নাই আজিলৈকে এতিয়া এনচাৰটো এইজনেও পালে বাৰু কি কয় তোমাৰ নাম্বাৰটো কি নাম্বাৰটো তোমাৰ নাম্বাৰটো খুজি থাকে চবেই নাম্বাৰ নহ'ব সৰি নহ'ব ইনষ্টাত মেছেজ কৰিবা চবকে ৰিপ্লাই কৰোঁ যিমান পাৰোঁ মানে চবকে ৰিপ্লাই কৰিম অ'কে গম যি ভিডিঅ'টোত অন্য একো নাছিলে নৰ্মেল ভিডিঅ' আহিছিলোঁ দেৰগাঁও মানে বা কম্পিউটাৰ ক্লাছত থ'লোঁ
থৈ পেলাই আৰু মানে কি ইনে ওলাই আহিছিলোঁ দেৰগাঁও পাৰ্কত বহি আছিলোঁ তাৰপিছত দয়া মোৰ ওচৰলৈ মানে বুলি হোৱা নাছিলি তই সঁচা কথা পাৰ্কৰ পৰাহে কল কৰিছোঁ পাৰ্কত আছোঁ পাৰ্কৰ পৰা কল কৰিছোঁ ক'ত আছা বোলে ঘৰত আছোঁ তাৰপিছত বোলে হেৰি যাওঁ বুলি ক'লোঁ তাৰপিছত বোলে আহ বোলে গজব বেজতি তাৰপিছত সিহঁতৰ ঘৰলৈ আহিলোঁ আহি পেলাই চাহ তাহ খাই এনেই অকণমান ওলাই আহিছোঁ আকৌ বায়ে এতিয়া কল কৰিছে আৰু অহা 10 দিন কমকৈও এসপ্তাহ কণ্টিনিউ ভ্লগ দিম কেনেকুৱা হ'ব অঁ চেলেঞ্জ এইটো চেলেঞ্জ এটা আছে #10days চেলেঞ্জ কি কোৱা তুমি খালি মই নোৱাৰো 10 দিন একেলগে ভিডিঅ' দিব মই দিম মই বৰ মেলি হোৱা মানুহ ময়ো নোৱাৰোঁ মই ইয়াৰ চেনেলত 10 দিন কণ্টিনিউ আহিব ভিডিঅ' চ' 10টা ভিডিঅ' তোমালোকে চাবা চোৱা চেলেঞ্জ ই একচেপ্ট কৰিছে যদি কমপ্লিট কৰিব নোৱাৰে চবেই আনছাবস্ক্ৰাইব মাৰিবা কেলা এনে কৈছোঁ নামাৰিবা কৰিম চেষ্টা কৰিম নোৱাৰিলেও 5টা দিন 5টা কথাটিতো বৰ বেয়া কথা বৰ বেয়া বুলি আছিল কবিতাটো আছিলে হয়তো জানাই চবে গাই ল'ব আমাৰ মনত নাই বাৰু বাই বাই চ' ভিডিঅ'টো চাই যদি ভাল লাগিলে কৈ গুড বাই আকৌ আহিবা দেখোন যদি গুড বাই তাক দিয়ে যাক একেবাৰে বাই বাই এইটো আকৌ আহিম মানে চ' যদি ভিডিঅ'টো চাই তোমালোকক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেল যোনটো নতুন ছাবস্ক্ৰাইব কৰিবা সকলোৱে ৰঙা বটনটো টিপা মোকে দলিয়াই দিয়া মই নাজানো আৰু টেঙা নিবা ফেমিলি ইয়ালৈ অলপ আহি যোৱা গোটেইখিনি নাহিবা খালি 80% আহি যোৱা তথাপি সেইকনো 20% মই নলম নেকি কিবা বাও বাই বাই কৈ দিবা বাৰু জয় হিন্দ জয় অসম লাভ ইউ গৈ থাকো ৰিল ৰিল নহয় ষ্টৰি